মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰেই সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। জীৱনত বহুত ভুল এই কাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ, আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ। জীৱনৰ কিছুমান বিচাৰি পোৱা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততে থাকে। সময় হ'লে সময়ে নিজেই সেই বিচাৰি পোৱা প্ৰশ্নৰ উত্তৰ দিব তোমাক। কাৰোবাৰ উপদেশত সঠিক ৰাস্তা বিচাৰি পাব পাৰে, কিন্তু গন্তব্যস্থান নিজৰ কষ্টৰ বলতহে পোৱা যায়। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। কেৱল পইচা পিছত দৌৰিলেই আপুনি মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে আপুনি ডাঙৰ সপোন দেখিব লাগিব। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। ভাগ্য মানে আগৰ জন্মৰ কৰ্মৰ ফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব।